হয় নমস্কাৰ গাঁৱৰ মনোৰঞ্জন চিলানটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ মানে এফালে কেঁচা চব্জি নিম বুলি, গতিকে আহি দেখিলোঁ হঠাৎ জেগাটুকু মানে পানী বাঢ়িছে। চাওকচোন কমপ্লিট বহুত পানী, জেগাটুকু অলপ ভাল লাগিছে। আৰু লগতে মোৰ এজন বন্ধু আহি পালেহি, আপোনাৰ সিও চাওক মণিহাৰী বেপাৰ কৰি আছে। এয়া মণিহাৰী বেপাৰ। এইজন কেনেকুৱা খবৰ? ভাল 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 ভালেই। বেপাৰ কেনেকুৱা চলিছে? বঢ়িয়া। এতিয়া তুমি ক'ত যোৱা? এতিয়া মই ৰঙামুৰি চাইডত যাম। ৰঙামুৰি চাইডত, ঠিক আছে। এতিয়া চাওক আমাৰ অসমীয়া যুৱক এজন, নামটো কৈ দিয়া। ৰাজীৱ দাস। ৰাজীৱ দাসিয়া, তেখেতে খাৰু মণি আৰু কমপ্লিট এইবিলাক চব চাই লওক। এজন বাইকৰ ওপৰতে এয়া চাওক এজনে ঘাটজাল মাৰি আছে। এয়া আপোনাক দেখাইছোঁ কমপ্লিট। এয়া এজনে ঘাটজাল মাৰি আছে, মাছটো উঠিছে বাৰু। চাওক ঘাটজাল মাৰিছে। এয়া 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 চাওক এবাৰ এইয়া মাছটো উঠিছে দুই এটা। তেখেতে বহুত কষ্ট কৰি ইমান পানীৰ মাজত মাছ ধৰি আছে। এবাৰ চাওক এইটো কমপ্লিট এইয়া মাছটো উঠিছে আৰু দুই এটা। এইটো উঠিছে। গতিকে ভিডিঅ'টো পাই চাই কেনেকুৱা পালে জনাব। এজনে মাছ ধৰি আছে, পানী বহুত আহিছে। দাদা এয়া বৰষুণৰ পানী নে কি বাৰু? ব্ৰহ্মপুত্ৰৰ পানী ন? অঁ হয় নমস্কাৰ। আমি মানে জানিছিলোঁ বৰষুণৰ পানী বুলি, নহয় বোলে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। পানীটো বাঢ়িছে, বহুত পানী বাঢ়িছে বাৰু। গতিকে দাদাজনে বহুত কষ্টত মাছ ধৰি আছে বাৰু। ইয়াৰ ওপৰত উঠি চব্জি লৈ আহোঁতে বাটত ইমান এটা ধুনীয়া পৰিৱেশ দেখিলোঁ। এইখন ইমান ধুনীয়া ডাঙৰ দলং, আৰু এই ছাইডত ইমান ডাঙৰ নদী, তলত ইমান ধুনীয়া নদী। সৈয়া তাত সৈয়া এজন মানুহে ঘাটজাল পাতি আছে। মানে পৰিৱেশটো মানে বহুত ভাল লাগিছে মানে। আৰু আহি থাকোঁতে হঠাৎ দাদা এজন বন্ধু লগ পালোঁ, ভাল লাগিছে কিবা এটা। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক, ভাল লাগিছে। এইজন মানুহে এইজন মানুহ দেখিছে নহয়, সৈয়া তেখেতে ঘাটজাল তাত পাতি আছে, তাত মাছ লাগিব বুলি তেখেতে। ভাল লাগিছে। চাওকচোন কিমান সুন্দৰ পৰিৱেশ, এইফালে এখন ঘাটজাল দেখাবলৈ মই চেষ্টা কৰিছোঁ। এইখন চাওক, এইখন এখন ঘাটজাল। ইয়াত মানে ডাঙৰ এখন নদীখনৰ নামটো মই বিশেষ নাজানো, কিন্তু বহুত ভাল লাগিছে। আৰু এইফালেও আছে নদী, এইফালেও নদী আছে। মই এইফালেও দেখাবলৈ চেষ্টা কৰিম। এইফালেও এখন নদী আছে, দেখিছে? পানীও যথেষ্ট বাঢ়িছে নদীখনত। এইফালেও এখন ঘাটজাল। ইয়াত জালখন নাই বাৰু, কিন্তু দেখিছে কিমান ডাঙৰ এখন নদী, ভাল লাগিছে। ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। আপোনাৰ অলপ ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়ে, এইফালে আমাৰ বেছিকৈ পানীটো আহি যায়। গতিকে চাওক গোটেই বহুত পানী আহিছে, ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে। আমি চব্জি লৈ আহি থাকোঁতে আমি হঠাৎ দেখিলোঁ যে পানীটো অলপ বাঢ়নি পানী আহিছে। গতিকে ব্ৰহ্মপুত্ৰ অলপ বহাৰ লগে লগে ইয়াতো অলপ প্ৰভাৱ পৰি যায়। গতিকে বহুত প্ৰভাৱেই পৰিছে, একদম বহুত প্ৰভাৱ পৰিছে। চাওক এবাৰ পানীটো চাইছোঁ, মানে আমি আহি থাকোঁতে দেখিছোঁ হঠাতে।